নমস্কাৰ, মই নিলুফা য়াসমিন। মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত মোৰ কবিতা পুথি অনুভৱে যেতিয়া এৰা নিদিয়ে। ইয়াৰ কবিতাসমূহ মই চাব বিচাৰিছোঁ, গতিকে আজি এটি কবিতা আবৃত্তি কৰিম। আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিব। কবিতাৰ শিৰোনাম হৈছে অজান শিহৰণ। অজান শিহৰণ। এন্ধাৰ ৰাতি নীৰৱতা ভেদি আহিছে এক অজান শব্দ। এন্ধাৰ ৰাতি নীৰৱতা ভেদি আহিছে এক অজান শব্দ। শিহৰণ মনৰ কৰবাত, যেন কোনোবাই কান্দিছে বহু দুখত। কোন তেওঁ মানুহ নে কিবা আত্মা? সত্য হওক বা নহওক, দৃষ্টিবিহীন এক কাহিনী জীৱনৰ লগত জড়িত হৈ গৈ আছে। এয়া কেৱল অনুভৱে নেকি, নে ইয়াৰ আঁৰত কিবা জড়িত হৈ আছে? জীৱনৰ সঁচা ঘটনা, জীৱন সঁচাকৈয়ে বিচিত্ৰ। এয়া এটা কাল্পনিক কবিতা হয়, অজান শিহৰণ। যেতিয়া আমাৰ মনত ৰাতিৰ আন্ধাৰত ভয় লাগে বা তেনেকুৱা কিবা আৱাজ এটা শুনিলে আমি যেনে সন্দেহ, তাৰ ওপৰত মই এই কবিতাটি আবৃত্তি কৰিছোঁ। আপোনালোকৰ যদি অলপ ভালদৰে শুনে নিশ্চয় বুজি পাব অলপমান। আজিলৈ এৰিছোঁ। মোৰ কবিতা পুথি লৈ আকৌ মই আহিম। আপোনালোকে সকলোৱে কুশলে থাকক, ভালে থাকক, তাৰে কামনা কৰি এৰিছোঁ।